Hello friends, welcome to my YouTube channel Kitchen Online. আজি বনাবলৈ গৈ আছোঁ জালুকীয়া ৰঙালাও বন্ধৰ দিন গতিকে এটা সিম্পল ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ আহকচোন চাওঁ কেনেদৰে এই ৰেচিপিটো প্ৰিপেয়াৰ কৰিছোঁ প্ৰথমে ৰঙালাওখিনি কাটি লৈছোঁ আৰু ইয়াৰ লগতে মই আলু দুটাকৈ কাটিছোঁ পিঁয়াজ এটা মিহিকৈ কাটি লৈছোঁ জালুকৰ গুড়ি অলপ পিচি ল'লোঁ জলকীয়া কেইটামান লৈছোঁ আদা আৰু নহৰু ৰেডি কৰি লৈছোঁ গেছটো অন কৰিলোঁ আৰু কেৰাহীখন গৰম হ'বলৈ ৰাখি দিছোঁ কেৰাহীখন যিহেতু গৰম হৈ গ'ল গতিকে তেল অকণ দি দিছোঁ তেলখিনি গৰম হৈ আহিলে গতিকে পিঁয়াজখিনি প্ৰথমে দি দিছোঁ পিঁয়াজখিনি এতিয়া অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম পিঁয়াজখিনিৰ লগতে মই অলপ বটি থোৱা নহৰু আৰু আদা অকণমান আৰু জলকীয়া 3টামান দি দিছোঁ জুইখিনি আমি মিডিয়াম ফ্লেমত ৰাখিব লাগিব নহ'লে পিঁয়াজখিনি আৰু বেছি জ্বলি যাব যিহেতু পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে গতিকে এতিয়া ইয়াৰ ৰঙালাওখিনি দি দিম এয়া বৰ্তমান ৰঙালাওখিনি দি আছোঁ আৰু এতিয়া কাটি থোৱা আলুকেইটাও মই ইয়াতে দি দিছোঁ একেলগে এতিয়া অলপ হালধি মই দি দিছোঁ বৰ বেছি মছলা মই ভাল নাপাওঁ গতিকে বৰ বেছি ব্যৱহাৰো কৰা নাই ধনিয়া পাউডাৰ অলপ দি দিছোঁ আৰু জিৰা পাউডাৰ অলপ দিছোঁ বৰ বেছিকৈ ৰেড চিলি পাউডাৰটো মই ইয়াতে ব্যৱহাৰ কৰা নাই কাৰণ কেঁচা জলকীয়াই বেছিকৈ দিছোঁ মছলাখিনি দি হোৱাৰ পিছত মই আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ ভাজিখিনি এতিয়া মই অকণমান সোৱাদ অনুসৰি নিমখ দি দিছোঁ এতিয়া ৰঙালাওখিনি আৰু আলুখিনি মই এবাৰ হেতাৰে লৰাই দিছোঁ এতিয়া মই পিচি থোৱা জালুকৰ গুড়িখিনি ইয়াতে দি দিছোঁ আকৌ ঢাকনি এখনেৰে মই অলপমান সময়ৰ কাৰণে ঢাকি দিম আকৌ ঢাকনিখন আঁতৰাই মই এতিয়া ৰঙালাও ভাজিখিনি ভালদৰে লৰাই দিছোঁ আৰু এটা আলু অকণমান হেঁচি চাইছোঁ যাতে সিজিলে নে নাই সিজা জালুকীয়া ৰঙালাও ৰেডি হৈ গৈছে গতিকে পৰিৱেশন কৰিব লাগে এতিয়া মই এখন থালত অলপ ভাত লৈছোঁ সৰু গুটি আলু ভজা আছিলে সেয়াও লৈছোঁ ৰঙালাও ভাজিকণ লৈছোঁ পিঁয়াজ এটুকুৰা লৈছোঁ আৰু আচাৰ জলফাই আচাৰ আছিলে মই সেয়া লৈছোঁ যদি ৰেচিপিটো ভাল লাগিছে মোৰ এই চেনেলটো লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব